এই লোক কল্যাণ দিৱসৰ কেন্দ্ৰীয়ভাৱে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীত এক চেণ্ট্ৰেল অনুষ্ঠান কৰিছে। তাতে প্ৰায় 10 গৰাকী অসমৰ সন্মানীয় ব্যক্তিক এই পুৰস্কৃত কৰিছে আৰু প্ৰতিখন জিলাতেই আমি গাৰ্জেন মিনিষ্টাৰ হিচাপে আমাৰ কাৰ্বি আংলঙত আজি ইয়াত দুজন সন্মানীয় কৰ্মচাৰী যিজনে অক্লান্ত পৰিশ্ৰম কৰি তেওঁৰ কৰ্মজীৱনেৰে উজ্বলি উঠিছে আৰু তেখেতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে দুজন ইয়াতে আমাৰ মহাদেৱ ৰায় আৰু জেন সিং ইংলে, এজন জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আৰু এজন আমাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ SI ডিপাৰ্টমেণ্টৰ তেখেতে কৰ্মচাৰী চতুৰ্থ বৰ্গৰ, যিজনে সময়মতে কাম কৰি সেৱা কৰি তেওঁৰ জীৱনটো ধন্য কৰিছে। আজি অসম চৰকাৰৰ এই পুৰস্কৃত তালিকাত তেখেতৰ নাম সক্ষম হৈছে। দুইজনলৈ আমি আন্তৰিক শ্ৰদ্ধা জনালোঁ, ধন্যবাদ জনালোঁ। তেওঁলোকৰ জীৱনটো সুখে থাকক আৰু তেখেতসকলক ভগৱানেও কৃপা কৰক। আৰু এই কাৰ্যসূচীটোৰ অন্তৰালত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি এটা মৰম আছে, শ্ৰদ্ধা আছে। তেওঁলোকক সন্মান দিবৰ কাৰণে এইটো লোক কল্যাণ দিৱস, যিটো গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ মৃত্যু 5 আগষ্ট তাৰিখটোৰ ধাৰ্য কৰা হৈছে। তেখেত এজন আমি সকলোৱে জানো গোপীনাথ বৰদলৈ প্ৰথম দেশৰ প্ৰধানমন্ত্ৰী, যিখন আনডিভাইডেড আছামৰ প্ৰথম দেশ স্বাধীন হোৱাৰ পাছত তেওঁ যিখিনি কাম কৰিছিল সেইখিনি হয়তো অসমৰ কোনো ব্যক্তিয়ে নজনা নহয়। আমি আৰু তেখেতে কাৰ্যকালত ভূমি নীতিৰ কথা তেখেতে যিখিনি কৈছিল সেইখিনি মই ভাবোঁ আজিৰ তাৰিখত কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে। আৰু যি নহওক আমাৰ কৰ্মচাৰীসকল সততা নিষ্ঠাৰে কাম কৰক। আজি চৰকাৰৰ আঁচনিবিলাকেই হওক, বিভিন্ন ধৰণৰ আইন প্ৰণয়ন ক্ষেত্ৰত কৰ্মচাৰীসকলে আগভাগ ল'ব লাগিব চৰকাৰৰ। তেওঁলোকক আজি এই কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যদি আন্তৰিকতা সেৱা আগবঢ়ায়, জনসেৱা আগবঢ়ায়, নিশ্চয় আমাৰ অসমখন উজ্বলি উঠিব। উঠি অহা প্ৰজন্মই এটা আদৰ্শ হিচাপে ল'ব। আৰু আমাৰ এই কাৰ্বি আংলং জিলাখনৰ আজি এটা অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠ জিলালৈ, উন্নয়নশীল জিলালৈ যাবলৈ সক্ষম হৈছে। কি কাৰণে? এই জিলাখনৰ কৰ্মচাৰীসকল বা কাউন্সিলৰ কৰ্মচাৰীসকলে আন্তৰিকতাৰে সেৱা আগবঢ়োৱাৰ কাৰণে। ইয়াত চৰকাৰ, কৰ্মচাৰী আৰু ৰাইজ একাকাৰ হৈ কাম কৰি আছে আৰু সেইটোৱে দৰ্শন হ'ব লাগে। গণতান্ত্ৰিক দেশ এখনত এইখিনি কাম যদি আমি কৰি যাওঁ, নিশ্চয় সময়মতে ৰাইজে সুফল পাব। দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে লোৱা আঁচনিবিলাক যদি সময়মতে আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে লোৱা জল জীৱনেই হওক বা তেওঁলোকৰ আয়ুষ্মান ভাৰতৰ কথাই কওঁ বা PMAY কথাই কওঁ, PMGSY কথাই কওঁ, যে যিমানবিলাক আঁচনি, এইবিলাক আঁচনি আমি সময়মতে যদি ৰূপায়ণ কৰি মানুহৰ জীৱনবিলাক আমি ধন্য কৰিব লাগে। আৰু দুখীয়া দৰিদ্ৰ মানুহৰ কাষত চৰকাৰ হ'বলৈ হ'লে কৰ্মচাৰীসকলৰ আন্তৰিক প্ৰচেষ্টা লাগিবই। গতিকে সেইখিনি ক্ষেত্ৰত আমি এই লোক কল্যাণ দিৱসে ভাবিছোঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু তেখেতসকলে আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ কৰ্মচাৰী আমি আৰু পাওঁ আগলৈকে, নিষ্ঠাবান সততাৰে কাম কৰা আৰু খালি কেতিয়াবা হাত টঙা প্ৰতিযোগিতাটো অংশগ্ৰহণ কৰে, সেইখিনি মানসিকতা যাতে এনেকুৱা অনুষ্ঠানৰ পৰা এৰিবলৈ উপলব্ধি কৰে, সেইখিনি আমি সজাগ সচেতন কৰাৰ লক্ষ্য আছে এই অনুষ্ঠানটোৰ যোগেদি। যাতে আমি দুৰ্নীতি প্ৰশ্ৰয় নিদিওঁ, আমি নিজৰ চকীখন যেতিয়া পাইছোঁ সন্মানেৰে এই চকীখনৰ মৰ্যাদাটো ৰাখি, সন্মান ৰাখি আমি যে দুখীয়া দৰিদ্ৰ সাধাৰণ ৰাইজৰ কাম কৰিবৰ কাৰণে এখন আমাৰ এই পষ্টটো পাইছোঁ বা এই দায়িত্ব দিছে চৰকাৰে, এই উপলব্ধিৰে কাম কৰি যাওক, মই তাকে আহ্বান জনাইছোঁ।